সকলোকে হিয়া বৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললৈ। আজিৰ প্ৰথম প্ৰশ্নটো এনে ধৰণৰ, কোনোবা মাহত 31 দিন থাকে আৰু কোনোবা মাহত 30 দিন থাকে। বছৰত এনেকুৱা কিমান মাহ থাকে য'ত নেকি 28 দিন থাকে? আপোনাক সময়টো 5 ছেকেণ্ড দিয়া হৈছে। যদি উত্তৰটো জানে আপুনি তলত কমেণ্ট কৰিব পাৰে। উত্তৰটো হৈছে বছৰৰ সকলো মাহতে 28 দিন থাকে। এতিয়া দ্বিতীয় প্ৰশ্নলৈ আগুৱাই যাওঁ। এনেকুৱা কি বস্তু আছে আপোনাৰ লগত যিমান বেছি থাকিব আপুনি সিমানেই কম দেখিব? আপোনাৰ হাতত আছে 5 ছেকেণ্ড। যদি উত্তৰটো জানে আপুনি তলত কমেণ্ট কৰিব পাৰে। উত্তৰটো হৈছে আপোনাৰ অন্ধকাৰ। আহক 3 নম্বৰ প্ৰশ্নলৈ আগুৱাই যাওঁ। মা দেউতাৰ বাহিৰে আগবাঢ়িবলৈ কোনে কয়? আপোনাৰ হাতত 5 ছেকেণ্ড আছে। যদি এনচাৰটো জানে আপুনি তলত কমেণ্ট কৰিব পাৰে। উত্তৰটো হৈছে আপোনাৰ বাছ গাড়ীৰ কণ্ট্ৰাক্টৰে। বলক আমি চতুৰ্থ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। এ নামৰ মানুহজনে বি নামৰ ছোৱালীজনীক সুধিলে, তুমি কিমানলৈ পঢ়িছা? ছোৱালীজনীয়ে উত্তৰটো দিলে, চকু চা চকু। উত্তৰ কি দিলে ছোৱালীজনীয়ে? কিমানলৈ পঢ়িছে? যদি আপুনি উত্তৰটো জানে আপুনি কমেণ্টত এনচাৰটো কৰক। আপোনাৰ হাতত আছে 5 ছেকেণ্ড। ইয়াৰ উত্তৰটো হৈছে ITI। বলক আমি 5 নম্বৰ প্ৰশ্নলৈ আগুৱাই যাওঁ। এনেকুৱা কি বস্তু আছে যি বস্তু নেকি বহুত বেছি হালকা কিন্তু শক্তিশালী ব্যক্তিয়েও তাক 2 মিনিটৰ পৰা বেছি সময় ৰাখিব নোৱাৰে? যদি আপুনি এনচাৰটো জানে আপুনি তলত কমেণ্ট কৰিব পাৰে। আপোনাৰ হাতত আছে 5 ছেকেণ্ড সময়। এইটো কুৱেশ্যনৰ উত্তৰটো হৈছে উশাহ। যদি আপুনি আমাৰ চেনেলটো চাই ভাল পালে আৰু আপুনি এনেকুৱা ফানি সাঁথৰবিলাক যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে আপুনি আমাৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক।